TSK মোৰে চহৰ বৰগুৰি পৰা টকৰাতলি খেজুগুৰি পৰা থানা চাৰিআলি গোটেই ৰাতি আমি ঘূৰি ঘূৰি ৰাস্তা। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ তোমাৰ মোৰ আমাৰ সকলোৰে ইউটিউব চেনেল হিচাপ নিকাচলৈ। কোনো দেৰি নকৰিবলৈ ভিডিঅ'ৰ মাজলৈ যাওঁ আৰু আজি আমাৰ লগৰ সমনীয়া ৰস্তা কেইটামানৰে ভিডিঅ' ৰ'ষ্ট কৰোঁগৈ। আমাৰ এই ডেকাত আছে, মানে নামটোত ডেকা আকৌ অসমৰ ডেকা যে, বাকী বয়সৰ ক্ষেত্ৰততো বুঢ়া, চবেই দেখিছে ন। সি মানে কি লাইক আৰু মানে ভিউজ পোৱা মানে হেৰিয়াত নহয়, একদম মানে সতুতিত নহয়, আঁঠুৱা পিন্ধি ভিডিঅ' বনাইছে। নিজে চাই লোৱা। বাৰিষাৰে জীয়া নদী বুকুতে বোৱালা কুমলীয়া কলিজাতে কি ৰং সানিলা। ঐ ডেকা দা, এইটো বয়সতনো এই আঁঠুৱা পিন্ধি ভিডিঅ' কেলে বনাব লাগে? আৰু আঁঠুৱা সেইটো মই পথাৰত পাতি দিছিলোঁ, সেইটো মই মাছ ফচিবৰ কাৰণে। তই নিজকে ফচা ললি যে সেইটোত, আৰু গোটেইকেইটা বস্তু দেখিয়ে আছোঁ। খুলিলে সেইটো এনেই পিন্ধি আছোঁ। এই বাজনীৰ পৰা শিক কিবা এটা। বাজনী দেখিছোঁ ইমান ধুনীয়া কাপোৰ পিন্ধি আছে পুৰা, আৰু তই উলংগ হৈ দিছ। ইমান ভিউজ লাগে তোৰ। দুডু খোৱা লোৱা মানে আমাৰ যে দুডুমণি নাথ যে নগাঁৱৰ ৰাস্তা বয়, তাক এটা কথা সুধো হা। সি মানে লেট্ৰিন চফা কৰে বোলে, মই শুনিছোঁ। আমাৰ লেট্ৰিনটো বহুত লেতেৰা হৈছে, নি চফা কৰে নি সুধোঁ দেই। নগাঁৱৰ ৰাস্তা বয়, আমাৰ লেট্ৰিনটো চফা কৰি দিবলৈ তই আছনে? আছোঁ আৰু সদায় থাকিম, প্ৰমিছ। মনটো ভাল লাগি গ'লগৈ দেই, তই যে আছ বুলি যে কৈ দিলি যে। দেখিলা শুনিলা, ই আছে আৰু থাকিব আমাৰ লেট্ৰিনটো চফা কৰিবলৈ। दुआएं मांगी पाया है मैंने फिर तुझे। এইজন হৈছে আমাৰ আমিন ডাঙৰীয়া, মানে বিকাশ আমিন দা। এইজনে মানে ইমান পইচা ঘটিছে অনলাইন গেম খেলি। এই আমিন দা, পিছে তোৰ এৰোপ্লেনখন ক'ত আছেনো? ইমানকৈ টকা ঘটিছ তই, আমাকো কৈছ বাৰু। এৰোপ্লেন এখনতো ললিয়ে হ'লে এতিয়ালৈকে চাগে। আছে লুকুৱা থৈছ, চৌকেছত সজাই থৈছ দুৰ্গা পূজা যে ল'লি। এইবাৰ আমাৰ মঞ্চত উপস্থিত হৈছে টেঙা নিদিবা মানে দয়া। পানী অকণ দে। থেংক ইউ। সেইখিনি আমাৰ পানী উলিয়াই দি দিলে আৰু তই থেংক ইউ বুলি কলি। এনেই মিঠা নেকি দয়া? আৰু লেঙেৰা পেঙেঠাকে কি কৰি আছে বাৰু তই? সেই জাঙিয়া পেণ্ট দুখত পিন্ধি কিনে সেনেকেতো নাচে বাৰু। পানীখিনি খাই কেনেকুৱা লাগিলে? মিঠা থেংক ইউ কৈছ ন তই? তো বন্ধুসকল, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইয়াতে সামৰণি মাৰোঁ। এই ভিডিঅ'টো চাই কিনে যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা। আৰু কোনো একো গাত পাতি নাথাকিবা, কাৰণ যেইকেইটাক ৰ'ষ্ট কৰিলোঁ নহয়, গোটেইকেইটা ছাবস্ক্ৰাইবাৰ হওঁ মই। অকলে এটা ভাল নালাগে, ডাইৰেক্ট কথাই নগাঁৱৰ ৰাস্তা বৈটো। এই এইখিনি মুচকি নাই, এনেকুৱা ইমান এইটো ফিল্টাৰ লগাই ন, এইখিনি মুচ গায়ব কৰি দিয়ে, সেইকাৰণে ভাল নালাগে। বাকী আজিলৈ নমস্কাৰ, আৰু এটা ভিডিঅ'লৈ আকৌ আহি আছোঁ।